নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ অতিকৈ প্ৰিয় ইউটিউব চেনেল আসাম জবছলৈ। বন্ধু বান্ধৱীসকল, ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা যি ৯,৮৮২টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম চলি আছিল, সেই নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব এই বিষয়ে অনেক উৰা বাতৰি চলি আহিছিল। এই সকলো উৰা বাতৰি আৰু উৎকণ্ঠা অন্ত পেলাই আপোনালোকক দিব খুজিছোঁ অতি আনন্দৰ খবৰটো হ'ল যে আজি নিশা 10 বজাৰ পৰা প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব। হয় বন্ধু বান্ধৱীসকল, এইখন আপোনালোকক দেখুৱাব খুজিছোঁ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশিত এখন অফিচিয়েল নটিচ। ইয়াত দিয়া হৈছে যে এই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট আজি নিশা অৰ্থাৎ 10/12/2020 তাৰিখৰ পৰা প্ৰকাশ হ'ব। ইয়াত দিয়া হৈছে 1 নম্বৰ পইণ্ট, the enlisted candidates must select one of the district and one of the post if their names are published in provisional merit list for more than one district and more than one post. যদি এজন কেণ্ডিডেটৰ নাম এখনতকৈ অধিক প্ৰভিজনেল মেৰিট লিষ্টত প্ৰকাশ হয় বা ডিষ্ট্ৰিক্টত প্ৰকাশ হয় আৰু যদি এটাতকৈ বেছি পোষ্ট পায়, তেওঁলোকে যিকোনো এটা পোষ্ট অথবা যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। The enlisted candidates must select the district and post within 48 hours in respect of the first provisional merit list from the time of publication of the provisional merit list and within 24 hours in respect of all subsequent provisional merit list to be published. অৰ্থাৎ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ মাত্ৰ 48 ঘণ্টাৰ ভিতৰতেই প্ৰাৰ্থীজনে যিকোনো এখন ডিষ্ট্ৰিক্ট আৰু এটা পোষ্ট চিলেক্ট কৰিব লাগিব আৰু তাৰ পাছৰ যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব সেই লিষ্টসমূহৰ বাবে এই সময় 24 ঘণ্টা ধাৰ্য কৰা হৈছে। 3 নম্বৰ, if the enlisted candidates fail to select the district and post within the stipulated time mentioned above, the appointing authority will randomly select the district and post to fill up in the vacancies in the greater interest of the people. No offline application will be accepted in this regard. যদি নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি ডিষ্ট্ৰিক্ট আৰু পোষ্ট চিলেক্ট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অথৰিটিয়ে ৰেণ্ডমভাৱে যিকোনো এখন ডিষ্ট্ৰিক্ট বা পোষ্ট চিলেক্ট কৰিব আৰু সেই বিষয়ত কোনো অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহ'ব। The candidate will not be allowed to make any changes after successful selection of post and district. এবাৰ যিকোনো এখন ডিষ্ট্ৰিক্ট আৰু পোষ্ট চিলেক্ট কৰা হোৱাৰ পাছত আমি পুনৰ সেইটো সলনি কৰিব নোৱাৰিম। The back office verification is being conducted with the help of competent issuing authority as mentioned in the criteria number 8 of the advertisement A and B and will be reflected in the subsequent provisional merit list. আৰু আমি সকলোৱে জানো যে এইবাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনলাইন হৈ আছে আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অফিচতে হৈ আছে আৰু কোনো নিৰ্ধাৰিত অথৰিটিৰ সহায়ত হৈ আছে। এইটো এডভাৰটাইজমেণ্টত দিয়া হৈছে, এই কথাখিনি উল্লেখ কৰা আছে। Any report from the competent issuing authority regarding fake or forged documents submitted by the candidates will lead to cancellation of candidature forthwith as mentioned in the criteria number 9 and 10 of the advertisement A and B and appropriate legal action. অৰ্থাৎ আমি সকলোৱে জানো যে ইতিমধ্যে বহুকেইখন ফেক আৰু ডুপ্লিকেট ডকুমেণ্ট ইতিমধ্যে ধৰা পৰিছে আৰু সেই সন্দৰ্ভত ইয়াত দিয়া হৈছে যে এনেকুৱা যদি কোনোবা প্ৰাৰ্থীয়ে কৰে তেতিয়াহ'লে তেওঁৰ এগেইনষ্টত এপ্ৰপ্ৰিয়েট লিগেল একশ্যন লোৱা হ'ব। The office of the undersigned will not be responsible for any lapse on the part of the candidates in submission of option. ইয়াত দিয়া হৈছে যে আমি অপশ্যন মানে ডিষ্ট্ৰিক্ট চিলেকশ্যন আৰু পোষ্ট চিলেকশ্যন কৰাৰ সন্দৰ্ভত এই অফিচে কোনো লেপছৰ বাবে কোনো দায়িত্ব গ্ৰহণ নকৰিব। All provisional merit list will automatically stand cancel on publication of the final select list. Appointment letter will be issued only to the candidates whose names appear in the final select list. অৰ্থাৎ দিয়া হৈছে যে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পাছত সকলো প্ৰভিজনেল মেৰিট লিষ্ট কেঞ্চেল কৰা হ'ব আৰু যিসকল কেণ্ডিডেটৰ নাম ফাইনেল মেৰিট লিষ্টত থাকে তেওঁলোককহে এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব। Any claim for appointment on the basis of provisional merit list will not be entertained. অৰ্থাৎ প্ৰভিজনেল মেৰিট লিষ্টৰ নাম থাকিলেই
তেওঁৰ যে এপইণ্টমেণ্ট পাব ইয়াৰ সন্দৰ্ভত কোনো ক্লেইম গ্ৰহণ কৰা নহ'ব অৰ্থাৎ ফাইনেল মেৰিট লিষ্টত আহিলেহে তেওঁক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব The office of the undersigned will not be responsible for any technical issues such as network failure, power outage, etc. faced by the candidates at the time of submission of option at their level. অৰ্থাৎ আমি অপশ্যন আমি সিলেক্ট কৰাৰ সময়ত কোনো টেকনিক্যাল বা কোনো নেটৱৰ্ক ফেইলাৰ ইছ্যুৰ বাবে এই অফিচ ৰেছপন্সিবল নহ'ব এইখন আপোনালোকে দেখা পাইছে যে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা প্ৰকাশ হোৱা এখন অফিচিয়েল নোটিছ এই নোটিছত সবিশেষ দিয়া আছে এই নোটিছখন আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে ইমান দিনে আমাৰ মনত চলি থকা যি চিন্তা আৰু উৎকণ্ঠা আছিল সেই সকলোবোৰ অন্ত পৰে আৰু অহা কাইলৈৰ পৰা আমি ডিষ্ট্ৰিক্ট আৰু পোষ্ট ইলেকশ্যনত ভালকৈ মন দিওঁ যাতে ইয়াত সময় অতি কম দিয়া হৈছে এই অতি কম সময়ৰ ভিতৰতে আমি দুখনতকৈ যদি অধিক পাওঁ তেতিয়াহ'লে যিকোনো এখন ডিষ্ট্ৰিক্ট বা যিকোনো এটা পোষ্ট মানে ইয়াত হয়তো LP কথা হৈছে LP আৰু UP দুয়োটাতে পালে তেওঁ যিকোনো এটা সিলেক্ট কৰিব লাগিব আৰু এখনতকৈ বেছি ডিষ্ট্ৰিক্টত যদি তেওঁ সিলেক্ট হয় তেতিয়াহ'লেও তেওঁ যিকোনো এখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব অৰ্থাৎ ইয়াত বহুত কম সময় দিয়া হৈছে অৰ্থাৎ আমি ক'ব পাৰোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালেই সম্পন্ন হ'ব হয়তো শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা অনুসৰি হয়তো এই মাহতে তেওঁ সকলোবোৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল এইটো অতি আনন্দৰ খবৰ আপোনালোকে এনেধৰণৰ আনন্দৰ খবৰ পাই থাকিবলৈ অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন সিলেক্ট কৰি ৰাখিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম